সৰুৰে পৰা প্ৰায়ে দেখা পাইছিলোঁ যে পাপাই মাক ইমান ধুনীয়াকৈ বজাৰত লৈ যায় মটৰচাইকেলত উঠাই আৰু কেতিয়াবা আমাকো লৈ যায় একেবাৰে মই কোচত বহো বা একেবাৰে টেংকিত বহি যায় আৰু আমি ধুনীয়াকৈ কিবা কিবি খাই লৈ আহোগৈ কিন্তু পাপাৰ বেমাৰৰ পিছৰ পৰা এনেকৈ যোৱাই হোৱা নাছিলে আৰু ক'তো যাবও মন নাযায় আৰু গ'লেও ওচৰৰ পৰা ঘূৰি পকি গুচি আহোগৈ কিন্তু আজি মই ক'লোঁ কি ব'লা আজি তোমাৰ আগৰ দিনবোৰ সজীৱ কৰি তোলোঁ সেই বুলি মা আৰু পাপাক মই এখন ওচৰৰে ৰেষ্টুৰেণ্টত লৈ গ'লোঁ ফুড প্লাজা নামৰ তাতে যিহেতু ভেজেই পায় আৰু পাপাই ক'ল কি কিবা ভেজেই খাম সেইবাবে তাতেই লৈ গ'লোঁ আৰু তাতে আমি ধুনীয়াকৈ টাইম স্পেণ্ড কৰিলোঁ বুলি আচৰিত লাগে যে সৰুতে পাপাই কৈছিলে যি মন খোৱা মই আছোঁ তোমালোকে চিন্তা নকৰিবা সেই বুলি আমি অৰ্ডাৰো দিছিলোঁ দিয়কচোন কিন্তু ভগৱানৰ ইচ্ছাত এতিয়া এইখিনি পৰ্যায়ে আহি পাইছোঁ যে পাপাক সৰুকৈ হ'লেও কিবা এটা খুৱাব পাৰোঁ মন পচন্দৰ আৰু পাপাক ক'ব পাৰোঁ যে খোৱা মই আছোঁ চিন্তা নকৰিবা সেইখিনিয়ে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা জানেনে তাৰপিছতে বাই যিহেতু অৰ্ডাৰ দিছিলে মিনি পিজ্জা খাব বুলি তাই কথা মতে কথা ৰাখি মিনি পিজ্জা এটা লৈ আহি তাইৰ হাতত তুলি দিলোঁ তাৰপিছত ৰাতিপুৱা শুই উঠি আকৌ কলেজলৈ বুলি ওলালোঁ যিহেতু এক্সট্ৰা ক্লাছেছ আছিলে আজি আৰু ক্লাছ কেইটা কৰি ইমানে গৰম লাগিছে পানীখিনি খায়ে ঘৰ মোৱা হ'লোঁ আজিলৈ আহিছোঁ বাই